हेलो फ्रेंड्स मैं मोर नतुन एटा भिडिओ লৈ আপোনালোক সকলোকে স্বাগতম জনালো। কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে, মোৰো ভালে। যেহেতু আলহী আহিছে, এতিয়া আলহী যাবগে, সেইকাৰণে আলহীৰ কাৰণে গিফ্ট কেইটামান কিনিছিলো। এতিয়া বলক তেতিয়াহ'লে মই মোৰ ভিডিঅ'টো লৈ আগবাঢ়ো। এয়া আলহীৰ কাৰণে কুৰ্তা পায়জামা এনেকৈ এযোৰ আনিছোঁ। কুৰ্তাটো হোৱাইট হয়, ধুনীয়া অৰেঞ্জ কালাৰৰ ফুল আছে আৰু পেণ্টটো অৰেঞ্জ হয়। চুৰণিখনো বহুত ধুনীয়া, এনেকৈ মাজে মাজে ধুনীয়াকৈ সৰু সৰুকৈ ফুল আছে। আৰু ল'ৰাটোলৈ মই কাঁহী বাতি এযোৰ আনিলোঁ। ল'ৰাটো যাবলৈ অকণমান হেৰি পাইছে, ৰাতিপুৱা উঠিব লগা হৈছে যে সি মই ভিডিঅ' কৰা গম পাই সি লুকাইছে। এয়া এতিয়া আমাৰ যাত্ৰা আৰম্ভ হ'ল। এয়া এতিয়া আমি গৈ আছোঁ। এতিয়া আমি গৈ আছোঁ, বেছি সময় নাই, আমি ঘৰ পামগৈ। এতিয়া আমি ঘৰ পালোঁগৈ। আমাৰ ল'ৰা ছোৱালীবোৰ খেলিছে, সিহঁতে টনাটনি কৰিছে, ইটোৱে সিটোক টানিছে, সিহঁতে খেলিব লাগিছে সিহঁতক। খুব খেলিবলৈ টানিছে, ইটোৱে সিটোক খেলিব লাগে আকৌ। যিহেতু ল'ৰাটো আমাৰ ঘৰত সেইকাৰণে তাৰপিছত ইয়াত দুপৰীয়া ভাত পকাত বহিয়ে খাইছোঁ গোটেইখিনি ভাত খাই মেলি। আমাৰ ঘৰতে খেতি কৰিছে, আমাৰ বৰজনাজনে খেতি জলকীয়া ৰুইছে। ইমান ধুনীয়াকৈ জলকীয়া জোপা ডাল ভৰি লাগিছে, সৰু সৰু জলকীয়া যথেষ্টখিনি লাগিছে, চাই ভাল লাগিছে। মই কেইটামান ছিঙিছোঁ ঘৰলৈ আনিম বুলি। আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিছে জনাব। যদি ভাল লাগিছে তেনেহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব। আৰু মোৰ ভিডিঅ' চাই যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে সোনকালে মোক কণ্টেক্ট কৰি দিয়ক, যথেষ্টখিনি ভিডিঅ' দিয়া হ'ল। ইয়াত জলকীয়া মই ছিঙিছোঁ। এতিয়া নেমু কেইটামান ছিঙি, নেমু যথেষ্টখিনি লাগিছে, ঘৰৰ নেমু হয়, খাই ভালেই লাগে নেমু। যিহেতু নেমুখিনি সৰু হয় তথাপিতো ৰস বহুত ওলাইছে। ধুনীয়াকৈ খেতি কৰিছে। এয়া মিঠা আলুও ৰুইছে, ইয়াতে বেঙেনা খেতি কৰিছে, যথেষ্টখিনি খেতি নিজৰ ঘৰত খাবলৈ হৈছে আৰু ধুনীয়াকৈ কৰিছে। এয়া মিঠা আলু আমি এতিয়া সোমাইছোঁ, তাত সময় চাইছোঁ। এয়া আমি তাত থাকিলোঁ, থাকি পিনি পিছদিনাখন গুচি আহিলোঁ। নেক্সট ডে হয়। এয়া আমাৰ যাত্ৰা আৰম্ভ হ'ল, আমি ঘৰলৈ আহি আছোঁ এতিয়া। ইমান ধুনীয়া লাগিছে, বাগানৰ মাজে মাজে আহিছোঁ, সেউজীয়া সকলো পিনে সেউজীয়া পৰিৱেশ। যিহেতু এতিয়া বহাগ পাবহি, এতিয়া সেইকাৰণে সকলোখিনি কুমলীয়া পাত ওলাইছে। বাগানৰ চাহ বাগানৰ পাতবোৰ চব কিমান ধুনীয়া লাগিছে, সঁচাকৈ বহুত ধুনীয়া লাগিছে। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। আজিলৈ আহিছোঁ, বাই বাই।